নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যদি আপোনালোক মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আজি মই আপোনালোকৰ ওচৰত শৈশৱ কালৰ এটা প্ৰেম কাহিনীৰ কথা আলোচনা কৰিম। চাইল্ডহুড লাইফ ষ্টৰী লগতে লাইফ ষ্টৰীও হ'ব। বলক এতিয়া আমি আৰম্ভ কৰোঁ। এজনী ছোৱালী আছিলে, সেইজনী ছোৱালীৰ নাম আছিলে পল্লৱী। পল্লৱীৰ 4জন দাদা আছিলে আৰু বা আছিলে এজনী আৰু মা দেউতা আছিলে। পল্লৱী দেখাত ধুনীয়া আছিলে। পল্লৱীৰ ডাঙৰ দাদা চহৰত থাকি পঢ়িছিলে। চহৰত পল্লৱীৰ 2জন খুৰা থাকে, তাত থাকি পঢ়িছিলে। তাৰপিছত পল্লৱীৰ দেউতা আছিলে গাঁৱৰ মুখিয়াল। কাৰোবাৰ ঘৰত কিবা হ'লে, কাজিয়া হ'লে বা কিবা হ'লে পল্লৱীৰ দেউতাকে গৈ সেইবিলাক মিলাই চিলাই দি দিয়ে। তেনেকুৱা আছিলে পল্লৱীৰ দেউতা। তাৰপিছত কি হ'ল, এবাৰ পল্লৱীৰ দেউতাকৰ খুৰাৰ ছোৱালী পল্লৱীৰ পেশী হ'ব, সেইজনী কি কৰিলে বেলেগ এটা ল'ৰাৰ লগত পলাই গ'ল। তাৰপিছত এইটো খবৰ পাই পল্লৱীৰ দাদা চহৰত থাকে, তাৰ পৰা কি কৰিলে ঘৰত আহিলে। ঘৰত আহি মা আৰু 2জনী ভণ্টি পল্লৱী আৰু পল্লৱীৰ বাৰ সন্মুখত লৈ ক'লে যে মোৰ 2জনী ভণ্টি আছে, যদি সিহঁতৰ মাজৰ পৰা কোনোবা এনেকুৱা কাম কৰে তেতিয়াহ'লে কি কৰিম জানা। কথাবিলাক মাক কৈ আছিলে, কিন্তু ভণ্টি 2জনীক শুনাই ক'লে যে মোৰ ভণ্টিটোক কি কৰিম, এটা নদীত কাটি পেলাই দিম আৰু সেই ল'ৰাটোক কি কৰিম এটা নদীত কাটি পেলাই দিম, এনেকৈ ক'লে। এনেকৈ কোৱাৰ পিছত পল্লৱীয়ে শুনিলে আৰু পল্লৱীৰ বায়েও শুনিলে। এইটো শুনাৰ পিছত পল্লৱীয়ে বহুত ভয় খালে যে মই যদি এনেকুৱা কৰোঁ তেতিয়াহ'লে সঁচাই তেনেকৈ কৰিব। তো সেইটো পল্লৱীয়ে মূৰত ৰাখিলে। আৰু পল্লৱীৰ মায়ে এটা কথাই বুজাই থাকে যে তোমাৰ দেউতা গাঁৱৰ মুখিয়াল হয়, বেলেগৰ ঘৰত কিবা কাজিয়া হ'লে সেইবিলাক ঠিক কৰে, যেতিয়া তোমালোকৰ ঘৰত কিবা কাজিয়া হ'ব তেতিয়াহ'লে কোনে ঠিক কৰিব, বা তোমালোকে যদি কিবা বেয়া কাম কৰা তেতিয়াহ'লে তোমাৰ দেউতাকৰ মান সন্মানটো নাইকিয়া হৈ যাব, আৰু তোমাৰ দাদাহঁতে কেনেকৈ বেলেগৰ আগত নিজৰ চেহেৰাখন দেখুৱাব, সেইবিলাক কথা বুজাই থাকে। তাৰপিছত কি হ'ল, যেতিয়া পল্লৱী পঢ়ে ক্লাছ 6ত 2011 চনত। তাৰপিছত পল্লৱীয়ে স্কুলত গ'লে। স্কুলত যোৱাৰ কেইদিন পিছত এটা ল'ৰায়ে পল্লৱীক 143 ক'লে। তেতিয়া পল্লৱীয়ে বুজিয়েই নাপায় 143 মানে কি। পল্লৱীক চিধা কোৱা নাই, বেলেগ ল'ৰা ছোৱালীৰ তাত কৈছে। তাৰপিছত সিহঁতে কৈ আছে যে এইটো কথা ক'লে। তাৰপিছত পল্লৱীয়ে ক'লে এইটো কথা মানেনো কি, আৰু এটা ল'ৰাই ক'লে যে কি কোৱা তুমি, একো বুজি নোপোৱা, 143 তোমাক ভাল পায় বুলি এইটো কথা ক'লে। পল্লৱীয়ে ক'লে হে এইবিলাক কথা ক'লে, মই গৈ প্ৰিন্সিপাল ছাৰক ক'ম। তাৰপিছত পল্লৱীয়ে কি কৰিলে, গৈ প্ৰিন্সিপাল ছাৰক ক'লে যে ছাৰ শুনক, এনেকুৱা কথা মোক কৈছে যে 143 কৈছে। তাৰপিছত ছাৰে ক'লে ঠিক আছে তুমি ক্লাছত যোৱা, মই পিছত বিচাৰ কৰিম। তাৰপিছত কি হ'ল, লেজাৰৰ টাইমত প্ৰিন্সিপাল ছাৰ সিহঁতৰ ক্লাছলৈ আহিল। তাৰপিছত আহি ল'ৰাটোক নাপালে। ল'ৰাটোৱে কি কৰিলে, পলাই ঘৰলৈ গুচি গ'ল। তাৰপিছত একেলেথাৰি 15 দিন স্কুললৈ নাহিলে। 15 দিন পিছত আহিলে। তাৰপিছত পল্লৱী আৰু সেইটো ল'ৰাৰ নামত একো কোৱা নাই ছাৰক যে ছাৰ এনেকুৱা কৈছিলে, এতিয়া আকৌ আহিছে। পল্লৱীয়ে এইটোৱে ভাবিছে যে মোক ভয়তে যদি আৰু একোৱে কোৱা নাই আৰু ইমান দিন পিছত স্কুলত আহিছে, মই আৰু একো নকওঁ। তাৰপিছত সেইটো ল'ৰাৰ লগত পল্লৱীয়ে কেতিয়াও মাত দিয়া নাই, এনেকেই গ'ল। তাৰপিছত যোৱাৰ পিছত পল্লৱীহঁতৰ লগত আৰু কেইটামান ল'ৰা ছোৱালী আছিলে, সিহঁত ভাল ফ্ৰেণ্ড আছিলে। তাৰপিছত পল্লৱীৰ লগৰ ফ্ৰেণ্ডৰ দাদা 9ত পঢ়ি আছিলে। সেইটোৱে কি কৰিলে, ৰাস্তাত যেতিয়া পল্লৱী যায় স্কুলত, তেতিয়া খোজকাঢ়ি যোৱাৰ সময়ত কথা চথা পাতে যে কি দিশা আহিছে, খবৰ ভালেই, তেনেকৈ সুধি থাকে। পল্লৱীয়েও কৈ থাকে যে মোৰ ভালেই, আপোনাৰ কেনেকুৱা, এনেকৈ কথা চথা পাতি থাকে। এনেকৈ যায় আহে, কেতিয়াবা কথা চথা হৈ যায়। এনেকৈ গুচি গ'ল পল্লৱীৰ ক্লাছ 6টো। ক্লাছ 6ৰ যেতিয়া বছৰেকীয়া পৰীক্ষা দিলে, পল্লৱী আহিছে বছৰেকীয়া পৰীক্ষা দি। তাৰপিছত চহৰত থকা দাদাজন ঘৰলৈ আহিছে, আহি ক'লে যে ব'লা তুমি মোৰ লগত তাত কেইদিন থাকি আহিবা খুৰাহঁতৰ ঘৰত। তাৰপিছত পল্লৱীয়ে ক'লে ঠিক আছে ময়ো যাওঁ। তাৰপিছত পল্লৱী গৈ তাত থাকিছে। 10 দিন থকাৰ পিছত ক'লে দাদা মোক ঘৰত দি থৈ আহা। তাৰপিছত দাদাই ক'লে যে কিয়, ঘৰত কিবা থৈ আহিছে নেকি, ঘৰত কিয় যাব লাগে, যাব নালাগে। তাৰপিছত পল্লৱী তাত 1 মাহ থাকিলে।
খুৰাহঁতৰ ঘৰত। তাৰপিছত একমাহ থকাৰ পিছত পল্লৱীৰ আৰু এটা দাদাই গৈ পল্লৱীক তাৰ পৰা আনিছে। অনাৰ পিছত পল্লৱী যেতিয়া ঘৰলৈ উভতি আহিছে, পল্লৱীহঁতৰ গাঁৱত কেইজনীমান ফ্ৰেণ্ড আছিলে। সিহঁতে পল্লৱীক ক'লে যে এনেকুৱা কথা, তুমি যিটো ল'ৰাৰ লগত কথা পাতিছিলা সেইটোৱেতো একদম বেলেজত কৈছে, চবকে কয় যে তুমি বোলে সেইটো ল'ৰাক ভাল পোৱা, এনেকৈ কথাটো ক'লে। তাৰপিছত পল্লৱীয়ে ক'লে নাই, কাৰোবাৰ লগত কথা পাতিলে সেই মানুহজনী বা মানুহজন বেয়া হৈ নাযায়, চ' মই জাষ্ট ফ্ৰেণ্ডলি কথা পাতিছোঁ, বেলেগ একোৱেই পতা নাই, এনেকৈ ক'লে। তাৰপিছত যেতিয়া 6ৰ ৰিজাল্ট দিলে, ৰিজাল্ট ল'বলৈ গ'লে, তাৰপিছত সেইটো ল'ৰাক লগ পালে, তথাপিও পল্লৱীয়ে মাত দিয়া নাই যে হে মোৰ নামত এনেকৈ ক'লে, মই কিয় মাত দিম, মাতেই নিদিওঁ। পল্লৱীয়ে মাত দিয়া নাই। তাৰপিছত পল্লৱী 7ত উঠিলে, ভালেই হৈছে ৰিজাল্ট। 7ত যেতিয়া উঠিছে তেতিয়া কি কৰিলে, সেইটো ল'ৰা মানে পল্লৱীৰ ফ্ৰেণ্ডৰ দাদাৰ লগত আৰু 7-8জন ল'ৰা আছিলে, সিহঁতৰ এটা টিম আছিলে ফ্ৰেণ্ডৰ। তাৰপিছত কি কৰিলে, সিহঁতৰ পৰা মানে সেই ল'ৰাটোৱেতো প্ৰপ'জ মাৰিলে, পল্লৱীয়ে য়েছ নক'লে, আৰু লগত যে 7-8জন আছিলে সিহঁতৰ পৰা এজনকৈ পল্লৱীক এনেকৈ প্ৰপ'জ মাৰিলে। তাৰপিছতো পল্লৱীয়ে য়েছ বুলি নক'লে। তাৰপিছত যেতিয়া 7ত উঠিছে, পল্লৱীয়ে গ্ৰামাৰ টিউশ্যন লৈছিলে। যেতিয়া টিউশ্যন কৰিব যায়, ৰাস্তাৰ দুটা ছাইডত কি কৰে, সিহঁত ল'ৰাকেইটা থিয় হৈ থাকে, মাজত দি পল্লৱীয়ে টিউশ্যনত যায়। তেতিয়া পল্লৱীয়ে বহুত ভয় পাইছিলে যে কিবা যদি কয়, কিবা যদি কৰে, কিন্তু সিহঁত মানে পল্লৱী অলপ ডেঞ্জাৰ টাইপৰ আছিলে, হ'লেও মনৰ ভয়টোতো থাকে ন চবৰে, ডেঞ্জাৰ টাইপৰ আছিলে, সেইকাৰণে সিহঁত কোনেও একো ক'ব পৰা নাছিলে। পল্লৱীয়ে যেতিয়া গৈছিলে মানে অলপ খং টাইপৰ দেখাই গৈছিলে, কিন্তু ভিতৰি ভয় কৰিছিলে। তাৰপিছত এনেকৈ গুচি গ'ল। পল্লৱীৰ 7 যেতিয়া পঢ়িলে, ক্লাছ 7টো এনেকৈ গুচি গ'ল। সিহঁত পিছফালে লাগি আছে। সিহঁত তেতিয়া 10ত উঠি গৈছে, আৰু পল্লৱীয়ে 8ত উঠিছে। যেতিয়া সিহঁত 10ত উঠি ওলাইয়ে আহিব, তেনেকুৱা অৱস্থা। সেনেকৈ সিহঁত গুচি গ'ল। তাৰপিছত পল্লৱী যেতিয়া 9ত উঠিছে, পল্লৱীহঁতৰ কাজিন দাদা হয়, সেইজন ক্লাছ 10ত পঢ়ি আছিলে, বেলেগ স্কুলত পঢ়ি আছিলে। যেতিয়া পল্লৱী এইফালে যায়, সেই ল'ৰাটোৱে কি কৰে, পল্লৱীৰ লগত কথা পাতি যায় ৰাস্তা দি। তাৰপিছত পল্লৱীয়ে এইটো কাৰণেই কথা পাতে যে সেই ল'ৰাটোৰ কি নাছিলে, মা নাছিলে। পল্লৱী যি মানুহৰ মা নাথাকে সেইবিলাক মানুহক পল্লৱীয়ে দেখিলে মানে অলপ মৰম লাগে। তাৰপিছত কথা পাতি যায়, মানে কথাবিলাক শ্বেয়াৰ কৰে। তাৰপিছত পল্লৱীয়েও কথা পাতি যায়। তাৰপিছত কি হ'ল, পল্লৱীৰ খুৰাৰ ল'ৰাই পল্লৱীয়ে খুৰাৰ ঘৰত গৈছিলে। তাৰপিছত খুৰাৰ ল'ৰাই ক'লে যে তই আমাৰ ঘৰত নাহিবি। তাৰপিছত পল্লৱীয়ে ক'লে যে কিয়, কৈছে মই মানা কৰিছোঁ নাহিবি। তাৰপিছত পল্লৱীয়ে ক'লে ঠিক আছে নাহিম। পল্লৱীৰ মাক খবৰ দি সেই দাদাই বিচাৰ দিলে যে আপোনাৰ ছোৱালীয়ে এটা মানে এই ল'ৰাটোৰ লগত কথা পাতি যায়, তোক চাগে ভাল পায়, এনেকৈ ক'লে। তাৰপিছত পল্লৱীৰ মায়ে আহি পল্লৱীক ক'লে, আৰু পল্লৱীয়ে দাদাই যে মানা কৰিছে সেই কথাটো পল্লৱীয়ে আগতীয়াকৈ কৈ দিলে যে মা, মই নহয় দাদাহঁতৰ ঘৰত গৈছিলোঁ, দাদাই এনেকৈ মোক মানা কৰি দিছে যে সিহঁতৰ ঘৰত যাতে নাযাব মানা কৰিছে। পল্লৱীৰ মায়ে ক'লে ঠিক আছে তেতিয়াহ'লে নাযাবা, মানা কৰিছে যদি। তাৰপিছত পল্লৱীৰ মাৰ তাত এনেকৈ বিচাৰ দি দিলে। পল্লৱীয়ে কি কৰিলে, বিচাৰ দিয়াৰ পিছত মা আহি সুধিলে যে সঁচানে কথাটো, তুমি বোলে কাৰ লগত কথা পাতি যোৱা আৰু সেইটো বোলে লাভ কৰা। পল্লৱীয়ে কৈছে নাই মা, মই জাষ্ট কথা পাতি গৈছোঁ, তাৰ বাহিৰে একোৱেই নহয়, মানুহৰ লগত কথা পাতিলে মানুহ বেয়া হৈ নাযায়। তাৰপিছত মায়ে কৈছে ঠিক আছে, মই যাতে আৰু নেদেখোঁ তুমি সেইটো ল'ৰাৰ লগত আৰু কেতিয়াও কথা নাপাতিবা। তাৰপিছত পল্লৱীয়ে ক'লে ঠিক আছে মা, মই কথা নাপাতোঁ। তাৰপিছত সেইটো ল'ৰাই বহুতবাৰ পল্লৱীৰ লগত কথা পাতিব বিচাৰিছিলে, বাট পল্লৱীয়ে কেতিয়াও কথা পতা নাই, কাৰণ মায়ে মানা কৰিছে আৰু সিহঁতৰ মাজত কোনো লাভ নাছিলে, চ' জাষ্ট ফ্ৰেণ্ডলি আছিলে। আৰু মানে সেইটো ল'ৰাৰ মা নাছিলে কাৰণে পল্লৱীয়ে কি কৰিছিলে, অলপ কথা পাতিছিলে। সেনেকৈ গুচি গ'ল। পল্লৱীয়ে 9 পঢ়িলে, 10ত উঠিলে। 10ত উঠিতো পল্লৱীৰ পঢ়া ষ্টাৰ্ট কৰিলে, একদম ভালকৈ পঢ়ি আছিলে আৰু সেইবিলাকৰ চিন্তা একোৱে নল'লে, কোনে কি ক'লে নক'লে সেইবিলাক একোৱে নেদেখে। পল্লৱীয়ে চিধা পঢ়ি আছিলে। এনেকৈ গুচি গ'ল, টিউশ্যনত যোৱা অহা। টিউশ্যনৰ পৰা পল্লৱীৰ বহুত ফ্ৰেণ্ড পল্লৱীহঁতৰ ঘৰলৈ আহিছিলে, আহি সিহঁতৰ লিচি গছ আছিলে সেইবিলাক খাবলৈ আহিছিলে, চ' ল'ৰা ফ্ৰেণ্ডো আহিছিলে সিহঁতৰ ঘৰত। তেনেকৈ একো নাই, সেনেকৈ গুচি গ'ল। পল্লৱীৰ ক্লাছ 10টো পাৰ হৈ গ'ল। যেতিয়া বিদায় হ'ব, বিদায়ৰ আগত কি কৰিলে, পল্লৱীহঁতৰ দুটা টিম ওলালে, এক গাড়ীত ল'ৰা এক গাড়ীত ছোৱালী, দুটা টিম ওলাই গৈ পল্লৱীহঁতৰ ছাৰৰ ৱাইফৰ গা বেয়া আছিলে, চ' ছাৰৰ ৱাইফক চাবলৈ গ'লে। সেনেকৈ চাই আহিলে, বিদায় পাতিলে। বিদায়ত হয় পল্লৱী ড্ৰেছ লৈছিলে, বাট কি কৰিলে, ড্ৰেছ পিন্ধি যোৱা নাছিলে। ভাবিলে বিদায়ত নিউ ড্ৰেছ পিন্ধি যাম, কি ক'ব, ইউনিফৰ্মেই পিন্ধি গ'লে, আৰু তেনেকৈ বিদায়টো হৈ গ'ল।
বিদায় হৈ যোৱাৰ পিছত কেইদিন সিহঁতে কি কৰিলে, ঘৰত থাকি পঢ়িলে, তাৰপিছত এক্সাম দিলে, এক্সাম ভালেই হৈছে। তাৰপিছত পল্লৱীয়ে হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ ল'লে। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়িছে, আৰু যেতিয়া ফাৰ্ষ্ট ইয়েৰত পঢ়িছে তেতিয়া পল্লৱীহঁতৰ মানে স্কুল ফ্ৰেণ্ডো তাত গৈছিলে, স্কুলত পঢ়ি থকা ল'ৰা ফ্ৰেণ্ড হায়াৰ ছেকেণ্ডেৰীত একেলগে পঢ়িছে। সিহঁত হায়াৰ ছেকেণ্ডেৰী মানে ক'লে হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী একেলগে আছিলে। তেতিয়া 9-10ৰ ছোৱালীৰ ফালে যেতিয়া সিহঁতৰ লগত ফাৰ্ষ্ট ইয়েৰৰ ল'ৰাবিলাক গৈছিলে, পল্লৱীয়ে কি কৰিছিল, লুকুৱাই গৈ সিহঁতক কৈ থৈ আহিছিলে যে তোমালোকে সিহঁতক ভাও নিদিবা, সিহঁতক ইমান ভাল ল'ৰা নহয়, তোমালোকৰ লগত টাইম পাছহে কৰিব, এনেকৈ লুকুৱাই গৈ কৈ থৈ আহিছিলে। তাৰপিছত সেই পল্লৱীৰ ফ্ৰেণ্ডহঁতে আহি ক'লে যে কেনেকুৱা কথা, তুমি এনেকুৱা মানুহ, নিজেও কাকো লাভ নকৰা আৰু আমিও যদি কাৰোবাৰ ফালে যাওঁ তুমি সেইটোকো কি কৰি দিয়া, মানা কৰি দিয়া। এনেকৈ ক'লে। তাৰপিছত পল্লৱীয়ে ক'লে কি কৰিম, তোমালোকে কিয় যোৱা, নিজে এজনীক পোৱা আৰু সেইজনীক লৈ গোটেই জীৱন থাকা, এনেকৈ চব মানুহক লৈ এনেকুৱা কৰা ভাল কথা নহয়, এনেকৈ ক'লে। তাৰপিছত সিহঁতে আৰু একোৱেই বেয়া পোৱা নাই, পল্লৱী এনেই অলপ বুজে চবকে, আৰু পল্লৱীক একদম চবেই ভাল ফ্ৰেণ্ড বুলিয়ে ভাবে, এনেকুৱা নহয় যে পল্লৱীয়ে কাৰোবাৰ লগত বেয়া কৰিছে। সিহঁতে চবেই ভাল পায়। এনেকৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰটো কমপ্লিট হৈ গ'ল। যেতিয়া ছেকেণ্ড ইয়েৰত উঠিলে, তাৰপিছত কি হ'ল, সিহঁতৰ পলিটিকেল ছায়েন্সৰ যিজনী মেম আছিলে সেইজনী মানে ৰিটায়াৰ্ড হৈ গ'ল। ছেকেণ্ড ইয়েৰত 2 মান্থ পঢ়াৰ পিছত, তাৰপিছত এতিয়া টিচাৰ নাই, নিউ টিচাৰ লাগিব ন। তাৰপিছত কি কৰিলে, পল্লৱীৰ নিউ টিচাৰৰ কাৰণে সিহঁতৰ হিষ্ট্ৰী টিচাৰ আছিলে, সিহঁতৰ ছেকেণ্ড ইয়েৰত কোনো মানে ষ্টুডেণ্ট নাছিলে যে হিষ্ট্ৰী পঢ়া। তেতিয়া মানে হিষ্ট্ৰী টিচাৰৰ ছেকেণ্ড ইয়েৰত কোনো ক্লাছেই নাছিলে, হিষ্ট্ৰী কোনো ষ্টুডেণ্ট নাছিলে। ফাৰ্ষ্ট ইয়েৰত আছিলে, ফাৰ্ষ্ট ইয়েৰত 2জন ষ্টুডেণ্ট আছিলে, সিহঁতক ছাৰে এটা ক্লাছেই কৰায়। যেতিয়া ছেকেণ্ড ইয়েৰত কোনো ষ্টুডেণ্টৰ হিষ্ট্ৰী নাছিলে ছাবজেক্ট, তেতিয়া ছাৰে কি কৰিছিলে, পলিটিকেল পঢ়াবলৈ এদিন আহিছিলে। তাৰপিছত ক'লে তোমালোকে কি কৰিবা, যেতিয়া অফ পোৱা মোক মাতিবা, মই আহি তোমালোকক পঢ়াই দিম। পল্লৱীয়ে কি কৰিলে, ডেইলি গৈ মাতি আনে যে ছাৰ আহক, আমাৰ ক্লাছত ছাৰ নাই, আপুনি আহি পঢ়াই দিয়ক, এনেকৈ মাতি আনি পল্লৱীয়ে পঢ়াইছে। তাৰপিছত এদিনাখন ছাৰে ক'লে যে মই সঁচাকৈ মানে নিজৰ লাইফত তোমাক পালোঁ যে তুমি এনেকৈ আমাক মাতি আনি তোমালোকে পঢ়োৱা। আৰু কিছুমান মানুহ আছে মানে ল'ৰা ছোৱালী আছে, সিহঁতে কি কৰে, ছাৰ বাইদেউ আহিলেও ভালকৈ মনোযোগ নিদিয়ে, তুমি এনেকৈ পঢ়োৱা, মানে আমাক মাতি আনি পঢ়াবলৈ কোৱা। ভাল লাগিছে, এনেকৈ পল্লৱীকো সেই ছাৰে মৰম কৰিছিলে। আৰু মাজত আছিলে কি, অসমীয়া পঢ়াইছিলে, আছামিজ। সেই বাইদেউজনী এদিনাখন কি কৰিছিলে, বুজাই দিছিলে। তাৰপিছত ক'লে যে মই যিখিনি বুজাই দিছোঁ সেইটো টপিকৰ ওপৰত তোমালোকে কি কৰা, মোক লিখি আনি দিয়া। তাৰপিছত যেনেকৈ বুজাইছিলে বাইদেৱে ছেম তেনেকৈ পল্লৱীয়ে লিখি আনি দেখুৱাইছে। তাৰপিছত বাইদেৱে ক'লে যে মই 18 বছৰ ধৰি মই চাকৰি কৰি আছোঁ, ইমান ষ্টুডেণ্ট পালোঁ, তাৰ ভিতৰত মই তোমাক আজি প্ৰথম পালোঁ যে মই বুজাই দিয়া মতে একদম ছেম তেনেধৰণে তুমি একদম লিখি আনি দেখুৱাব পাৰিছা, মই বহুত আনন্দিত হৈছোঁ, এনেকৈ বাইদেৱে ক'লে। তাৰপিছত পল্লৱীক সেই অসমীয়া বাইদেৱেও মৰম কৰিছিলে। তাৰপিছত কি হৈ গ'ল, বাইদেউজনীৰ প্ৰেগনেণ্টৰ কাৰণে বাইদেউজনী ছুটি ল'ব লগা হৈছিলে, সিহঁত যেতিয়া ছেকেণ্ড ইয়েৰত পঢ়িছিলে। তাৰপিছত ছুটি লোৱাৰ কাৰণে পল্লৱীহঁতৰ অসমীয়া টিচাৰ নাছিলে। তাৰপিছত ৰিটায়াৰ্ড টিচাৰ এজনক আনিছিলে পঢ়াবলৈ। তাৰপিছত পল্লৱীয়ে ভাবিলে যে কি কৰিম, এতিয়া বাইদেউ গুচি গ'ল, ৰিটায়াৰ্ড টিচাৰজন মানে অলপ বয়সস্থ আছিলে, ইমান ভালকৈ মানে সিহঁতক মানে পঢ়াব নোৱাৰিব। তাৰপিছত পল্লৱীয়ে ভাবিলে মই নিজে নোটছ বনাওঁ। পল্লৱীয়ে কি কৰিলে, অসমীয়া ছাবজেক্টত নিজে নোটছ বনাই নিজে ষ্টাডি কৰিলে, আৰু লগতে মিনি বুক আছিলে আৰু BLJ আছিলে, আৰু 4-5টা নোটছ এনেকৈ কৰিলে, আৰু নিজে কিতাপটো পঢ়ি নোটছ বনালে। সেনেকৈ নোটছ বনাই পল্লৱীয়ে পৰীক্ষা দিলে, একদম চিধা এইটোত লেটাৰ মাৰ্ক পাইছে। পল্লৱীয়ে হায়াৰ ছেকেণ্ডেৰীত আছামিজত লেটাৰ মাৰ্ক পাইছে। এনেকৈ পল্লৱী হায়াৰ ছেকেণ্ডেৰীটো কমপ্লিট হৈ গ'ল। কমপ্লিট হৈ যোৱাৰ পিছত পল্লৱী BA উঠিছে, BA পঢ়িব। তাৰপিছত BA ল'লে, BA ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছিলে, পঢ়ি থকাৰ সময়ত ৰেগুলাৰ ক্লাছ কৰিছিলে পল্লৱীয়ে। তাৰপিছত কি হ'ল, ফৰ্ম ফিল আপৰ সময় হ'ল। ফৰ্ম ফিল আপৰ সময়ত মানে কি কৰিলে, কেৰাণী ছাৰে যেতিয়া ফৰ্ম ফিল আপ কৰিব গৈছিলে তেতিয়া ক'লে কি হ'ল, তেতিয়া ফৰ্ম ফিল আপৰ সময় হৈছিলে, ফৰ্ম ফিল আপ কৰিবলৈ গৈছিলে, তেতিয়া ক'লে যে পল্লৱী তোমাৰ NC লাগিছে। তেতিয়া পল্লৱীয়ে ক'লে
যে মোৰ এনচি কেনেকৈ লাগিব, মইতো ৰেগুলাৰ আহি থাকোঁ, ক্লাছ কৰোঁ, মোৰ এনচি যদি লাগে তেতিয়াহ'লে কলেজৰ এনেকুৱা এটা ষ্টুডেণ্ট নাথাকিব যে সিহঁতৰ এনচি লগা নাই, মোৰ এনচি নালাগিব। তাৰপিছত কেৰাণী ছাৰে ক'লে যে কি মই মিছা কথা কৈছোঁ নেকি, তুমি যোৱা প্ৰিন্সিপাল ছাৰক গৈ কোৱা যে মোৰ এনচি লাগিছে। তাৰপিছত পল্লৱীয়ে কি ক'লে, ঠিক আছে মই যাম। তাৰপিছত প্ৰিন্সিপাল ছাৰৰ ৰুমৰ ওচৰত গৈ ক'লে যে ছাৰ সোমাব পাৰিমনে? তাৰপিছত ছাৰে ক'লে অঁ আহা পল্লৱী, কি হৈছে? তাৰপিছত ক'লে যে ছাৰ মোৰ বোলে এনচি লাগিছে, এনেকৈ ক'লে। তাৰপিছত কেৰাণী কি কৰিলে, পল্লৱীৰ পিছে পিছে প্ৰিন্সিপাল ছাৰৰ ৰুমলৈ গুচি গ'ল। তাৰপিছত ক'লে যে নাই, পল্লৱীৰ যদি এনচি লাগে তেতিয়াহ'লে অল ষ্টুডেণ্টৰ লাগিব, কাৰণ পল্লৱীয়ে ৰেগুলাৰ ক্লাছ কৰে আৰু মই নিজে পল্লৱীহঁতৰ ক্লাছ লওঁ। মানে প্ৰিন্সিপাল ছাৰ পলিটিকেলৰ মানুহ আছিলে, আগতে মানে পঢ়াইছিলে, পিছত প্ৰিন্সিপাল হৈ গ'ল। তাৰপিছত প্ৰিন্সিপাল ছাৰে কি কৈছিলে, সিহঁতৰ পলিটিকেলত মেজৰ লৈ পঢ়িছিলে পল্লৱীহঁতে। তাৰপিছত ক'লে যেতিয়া তোমালোকৰ টিচাৰ নাথাকিব তেতিয়া তোমালোকে মোক মাতিবা, মই ফ্ৰী থাকিলে মই আহি তোমালোকক ক্লাছ কৰাম। পল্লৱীয়ে কি কৰে, যেতিয়া ফ্ৰী মানে কোনো টিচাৰ নাথাকে ক্লাছৰ কাৰণে তেতিয়া প্ৰিন্সিপাল ছাৰক মাতে যে ছাৰ আপুনি ফ্ৰী থাকিলে আমাক আহি পঢ়াই দিয়ক। তেনেকৈ প্ৰিন্সিপাল ছাৰে পল্লৱীক একদম ভালকৈ চিনি পায়, ক্লাছতো পঢ়ায় যদি তেতিয়াহ'লেতো চিনি পাবই, আৰু এনেও মাজে চাজে পল্লৱী গৈ থাকে। আৰু পল্লৱীহঁতৰ ঘৰত একদম ধুনীয়া বগৰী আছিলে, আৰু সেই বগৰীখিনিও কি কৰিছিলে, এক্সট্ৰাকৈ অল ছাৰ বাইদেউক দিছিলে, প্ৰিন্সিপাল ছাৰকো দিছিলে। প্ৰিন্সিপাল ছাৰে এনেই বগৰী নাখায়। তাৰপিছত পল্লৱীয়ে লৈ গ'লে, তাৰপিছত ক'লে যে মইতো বগৰী নাখাওঁ, দিয়া বাৰু তুমি আনিছা, মই ঘৰত মোৰ ফেমিলিৰ কাৰণে লৈ যাম। ছাৰক ক'লে যে ছাৰ আপুনি এনেই নাখায়, কিন্তু আমাৰ ঘৰৰ পৰা মই আনিছোঁ ইমান কষ্ট কৰি, তেতিয়াহ'লে আপুনি এটা খাই চাওক। তাৰপিছত ছাৰে খাই ক'লে বাহ ইমান ধুনীয়া বগৰী, সঁচা মইতো এনেই বগৰী নাখাওঁ, তুমি আনি দিছা কাৰণে ভাবিছোঁ এটা খাম, এতিয়া দেখোঁ ইমান ভাল লাগিছে। তাৰপিছত মানে ছাৰে বগৰী খালে আৰু ঘৰতো দি দিছে। সেনেকৈ ছাৰে পল্লৱীক ভালকৈ চিনি পায়। তাৰপিছত ক'লে যে নাই পল্লৱীৰ এনচি লগা নাই, তুমি এনে ভুলতো চাগে লগাই দিছা। তাৰপিছত কি হ'ল, সেই কেৰাণীৰ ওচৰত যেতিয়াই পল্লৱী যায় তেতিয়া কি কৰে, সেই কেৰাণী ছাৰজনে মানে পল্লৱীৰ কামবিলাক একদম ঘপা-ঘপ কৰি দিয়ে, মানে কোনো বাধা নিদিয়ে যে এনেকুৱা কথা। কাৰণ তেতিয়াই গম পাই গ'লে যে পল্লৱী প্ৰিন্সিপাল ছাৰৰ লগতো কি ভাল সম্পৰ্ক, ছাৰৰ লগত কথা বতৰা পাতে তেনেকুৱা। তাৰপিছত সেনেকৈ গুচি গ'ল সিহঁতৰ মানে ফাৰ্ষ্ট ইয়াৰ টু ফাৰ্ষ্ট ছেমিষ্টাৰটো। তাৰপিছত যেতিয়া সিহঁত ছেকেণ্ড ছেমিষ্টাৰত উঠিছে, তাতো কি কৰিছিলে, সিহঁতৰ ফ্ৰেণ্ডছ আছিলে, ফ্ৰেণ্ডৰ লগত এদিনাখন কি কৰিলে, চবেই ক'লে যে বগৰী পিটিকা খাব। তাৰপিছত কি কৰিলে, সেই বগৰী সিহঁতে চবেই বিল্ডিঙৰ ওপৰত লৈ উঠি তাৰপিছত ধুনীয়াকৈ তাত বনাই খাইছে, ফটো চটো উঠাইছে বাৰু। তাৰপিছত এদিনাখন কি কৰিলে, পল্লৱীৰ লগৰ ফ্ৰেণ্ড এজনীয়ে এটা ল'ৰাক ভাল পায়, সেইজনীয়ে কি কৰিলে, ফুৰিবলৈ গৈছিলে। সেই কথাটো পল্লৱীয়ে কেনেবাকৈ গম পাইছে, গম পোৱাৰ পিছত ক'লে যে হে তুমি ক্লাছ থৈ ফুৰিবলৈ গৈছা, ৰ'বা মই প্ৰিন্সিপাল ছাৰৰ ওচৰত তোমাৰ বিচাৰ দিম। তাৰপিছত ক'লে যে বিচাৰ নিদিবা, এনেকুৱা কথা। তাৰপিছত ক'লে যদি বিচাৰ মানে নিদিব লাগে তেতিয়াহ'লে তুমি কাম এটা কৰা, আমাক পাৰ্টি দিব লাগিব। তাৰপিছত কৈছে ঠিক আছে পাৰ্টি দিম। সিহঁতক এদিনাখন কেকৰ পাৰ্টি দিলে, খালে, এদিনাখন মিছলৰ পাৰ্টি দিলে, খালে, এনেকৈ গুচি গ'ল। তাৰপিছত এদিনাখন কি ক'লে, আৰু এজনী সিহঁতৰ লগৰ এজনী ভাল ফ্ৰেণ্ড আছিলে, সেইজনীক ক'লে, সেইজনীয়ে নিজে লুচি পুৰি এইবিলাক বনাব জানে ন, সেইবিলাক বনাই লৈ গৈ সিহঁত চবকে দিছিলে, সিহঁত চবেই খাইছিলে একদম। এনেকৈ পল্লৱীৰ মানে BA ডিগ্ৰীটো কমপ্লিট হৈ গ'ল। কমপ্লিট হৈ যোৱাৰ পিছত কি কৰিলে, পল্লৱীয়ে আৰু লগতে মাষ্টাৰ্ছ ডিগ্ৰী কৰিছে। তাৰপিছত মাষ্টাৰ্ছ কৰিলে। তাৰপিছত কি হ'ল, পল্লৱী DLED কৰিছে। তাৰপিছত পল্লৱীৰ চাকৰি হৈ গৈছে। মানে তেতিয়া পল্লৱীৰ এটা কথা মনত পৰে, যেতিয়া পল্লৱীয়ে ক্লাছ 8ত পঢ়ি আছিলে তেতিয়া সি কৈছিলোঁ নহয় প্ৰথমতে যে পল্লৱীৰ ফ্ৰেণ্ডৰ দাদায়ে পল্লৱীক প্ৰপ'জ মাৰিছিলে। সেইটো ল'ৰাই কৈছে যে তুমি লাইফত একোৱেই কৰিব নোৱাৰিবা, তুমি এনেকৈয়ে থাকিব লাগিব। সেনেকৈ কোৱাৰ পিছত পল্লৱীৰ এতিয়াও মনত পৰে যে মোক সেইটো ল'ৰাই এনেকুৱা কথা কৈছিলে যে মই লাইফত একো কৰিব নোৱাৰিম, কিন্তু আজি মই ছাকচেছফুল হৈছোঁ। সেইকাৰণে মানুহক এনেকৈ ক'ব নালাগে, যিটো কথা ক'লে যে মানুহে একদম মনত লৈ লয়, বহুত দুখ পায় ন, সেনেকৈ ক'লে। আৰু কথা এটা কৈ থৈ গৈছিলোঁ নহয়, পল্লৱীৰ দাদাই মানা কৰিছে যাবলৈ। পল্লৱী আজিলৈকে 2024 চন চলি আছে ন, এতিয়ালৈকে পল্লৱী সেই দাদাহঁতৰ ঘৰলৈ যোৱা নাই। মানে এতিয়া মানে কি হ'ল, এতিয়া আপোনাক ক'লে যে আমাৰ ঘৰলৈ আহিবা, কুকুৰ নেকি যে আহিছে কিবা এটা খাবলৈ দিছে খাইছে,
তাৰপিছত ঠেঙিয়াই দিলে, তাৰপিছত গুচি গ'ল। কুকুৰ নহয় ন, মানুহ হয়। চ' মানুহক এনেকৈও ক'ব নালাগে যে তুমি আমাৰ ঘৰলৈ নাহিবা। কিবা ভুল হৈছে যদি সেইটো তুমি বুজাই কোৱা ন, সেনেকৈ কিয় কৈছা? পল্লৱী অলপ জেদি টাইপৰ হয়, অলপ খঙাল টাইপৰ হয়, লগতে আৰু অলপ সাহসী হয়, নিজৰ কাম নিজে কৰিব জানে, তেনেকুৱা টাইপৰ পল্লৱী হয়। সঁচাই এনেকুৱা থাকিব লাগে। এনেকুৱা নহয় যে কি বেলেগৰ কথা লৈ চলিব বা কাৰোবাৰ লগত কথা পাতিলেই যে সেইজনী বেয়া হৈ যাব, তেনেকুৱা নহয়। কাৰোবাৰ লগত ফ্ৰেণ্ডলি কথা পাতিব পাৰে। আৰু আপোনালোকেও মই এইটোৱে বিচাৰোঁ যে কাৰোবাৰ লগত ফ্ৰেণ্ডলি কথা পাতিলে যে কোনো মানুহ বেয়া হৈ নাযায়। থেংক ইউ ছ' মাছ আপোনালোকে যদি মোৰ ভিডিঅ'টো ইমানখিনিলৈকে চাইছে। আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাই দিব, আৰু ভিডিঅ'টোত এটা লাইক দি দিব। আৰু যদি আপোনালোক মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।